বৰ্তমান লিবুৰ বজাৰ ইমানেই বেয়া যে মানে এক পোণত মাত্ৰ 50 টকা দিয়ে। আগতে বহুত দাম আছিল লিবুৰ। ইয়াত চাব পাৰি কাগজী নেমু আগতে বহুত আছিল হা। এইবিলাক দেখিছা বস্তিৰ পাছফালে আছোঁ মই বৰ্তমান, আমাৰ ঘৰৰ বস্তিৰ পাছফালে। এয়া চাব পাৰে, এয়া কাগজী নেমুৰ গাছ আছিল, মানে এইবিলাক কাটি দিলোঁ। মানে পোন যদি অকল 50 টকা পোৱা যায় তেনেহ'লে এইবিলাক ৰাখি একো লাভ নাই। তো এয়া নেমু, এইবিলাক ৰাখি একো কাম নাই, সেইটো দামেই নাই, মাত্ৰ 50 টকা পোন হ'লে কি হ'ব। তো চব কাটি পেলাইছোঁ, 2ডাল ৰাখছোঁ এনেই খাবৰ কাৰণে। আৰু ইফালে আছে কাগজী নেমু, আৰু ইফালেও আছে 2ডালমান, সেইডালকো গোটাই কাটি চাফা কৰি দিম চব। এতিয়া জালুকৰ চিজন, এতিয়া জালুক পুতিম। জালুকৰ ডিমাণ্ড এতিয়া বহুত বেছি আমাৰ অসমত। এইবিলাক জালুক আগতে পুতাই আছে বহুত আগতে, কেইবছৰমান হ'ল। এতিয়া আমাৰ অসমত জালুকৰ ডিমাণ্ড বহুত বেছি, আৰু বৰ্তমান যদি কেঁচা জালুকৰ দাম 200 টকা 150 টকা এনেকৈ পোৱা যায়। আৰু হাইব্ৰিডৰ দামটো বেছি, লোকেলটোৰ অলপ কম, কাৰণ লোকেলটোৰ অলপ আছে, মানে অলপ সৰু চাইজৰ না, সেইকাৰণে। আৰু ইয়াত মালটো খুব কমকৈ থাকে, মাজে মাজে 2টা নাথাকে। তো যিটো মানে হাইব্ৰিড হয়, হাইব্ৰিডটো একদম পূৰা ফুলকৈ ফুলে। তো হাইব্ৰিডটো নাই, হাইব্ৰিডটোৰ ইমান যিটো মানে গুণ বুলি কয়, সেই গুণটো হাইব্ৰিডত নাথাকে। তো লোকেলত ইয়াৰ গুণটো মানে খুব পোৱা যায়। আৰু এতিয়া ক'বলৈ গ'লে আমাৰ বস্তিত 30-40ডালমান জালুক আছে। তো থাকিলে সেই জালুকত বৰ্তমান আমি পাইছোঁ 52,000 টকা। আৰু এডাল জালুকত এনেকুৱা ফল ধৰিবৰ কাৰণে প্ৰায় 3 বছৰৰ সময় লাগে। তো 3 বছৰৰ পিছত ইয়াত জালুক লাগে, আৰু 3 বছৰৰ পিছত ইয়াত জালুকবিলাক লাগিলে ছিঙিব পৰা যায়। এইডাল 8-10 বছৰ কমেও হৈছে জালুকডাল, বহুত ডাঙৰ। আৰু চাব পাৰি ইয়াৰ জালুক বহুত পৰিমাণে আছে, প্ৰায় 10-15 কিলো আৰামছে ওলাই যাব। আৰু এই জালুকবিলাক মানে জালুক পাণ ৰোপণৰ সঠিক সময় বুলি ক'লে, যেতিয়া বাৰিষা কাল আৰম্ভ হয়, তেতিয়া এই জালুকবিলাক ৰোপণৰ সঠিক সময়। আৰু এই জালুক পাণ ৰোপণ কেনেকৈ কৰা হয় তাৰ ওপৰত মই এটা পৃথকৈ ভিডিঅ' বনাই দেখুৱাম আপোনালোকক, যাতে আপোনালোকৰ অলপ সুবিধা হয়। তো এতিয়া যিখন মানে বস্তি আছে মোৰ, সেই বস্তিত গোটেই মানে জালুক পুতি দিম। এইবিলাক খালী তামোল গছ আছে, তামোলৰ ওপৰত একো নাই। তো গোটেই এইবিলাক যিবিলাক দেখিছে চব এইবিলাক জালুক পুতি দিম, কাৰণ যিহেতু জালুকৰ ডিমাণ্ডটো এতিয়া বহুত বেছি। তো গাইছ, আজি ভিডিঅ'টো ইমানেই আছিল, আকৌ লগ পাম নেক্সট ভিডিঅ'ত। তো এনেকুৱা ধৰণৰ ভিডিঅ' পাবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আৰু যিহেতু অসমৰ এতিয়া বানপানী হৈ আছে, তো এতিয়া বতৰ চব খুব বেয়া, তো সকলোৱে সাৱধানে থাকিব।